বন্ধুসকল আজি বন্ধৰ দিন বুলি ছুটি পাহাৰত পিকনিকত আহিছোঁ। আপোনালোকে চাওক, আমাৰ লগত আছে আমাৰ এই নাজিৰ ছাৰ। খুব এটা ধুনীয়া অনুভৱ হৈছে দুলাল হুজুৰ। আমাৰ ইয়াত আহি আজি ছুটি পাহাৰলৈ আহিছোঁ আমাৰ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীলৈ। হয় হয়, ছাত্ৰ ছাত্ৰীখিনি মই দেখুৱাই আছোঁ, তেওঁলোকে আগত গুচি গ'ল। তাত আহিব পাৰে, প্লেচটো ঠিকেই আছে। যিহেতু ওচৰত পানীৰ ব্যৱস্থা নাই, সেইকাৰণে য'ত পানী আছে তাত গৈ আছোঁ, সেইকাৰণে অলপ কষ্ট হৈ আছে। লগত খৰি লৈ পেলাই গৈ আছোঁ, আৰু ইফালে আমাৰ ছাত্ৰ ছাত্ৰীসকল আগত গৈ আছে। আমাৰ ইফালে নাজিৰ ছাৰো চাওক খৰি লৈ পেলাই গৈ আছে, আৰু আমাৰ এই দুলাল হুজুৰে কিন্তু মিউজিক চিষ্টেম লৈছে। চাওক, এই আমাৰ ছাত্ৰ ছাত্ৰীসকল আগত গুচি গ'ল। এই স্পটটো ভালেই আছে, যিহেতু আজি বন্ধৰ দিন, সেইকাৰণে আমি একেলগত ওলাই আহিলোঁ। এই আগত যিটো দেখা পাইছে এইটো ব্ৰহ্মপুত্ৰ হয়, আৰু এইটো হৈছে পাহাৰ। পাহাৰটো দেখাই আছোঁ। আমি এই প্লেচটো লৈছোঁ, ইয়াতে আমি ৰন্ধা বঢ়াৰ ব্যৱস্থা কৰিম। আমাৰ ছাত্ৰ ছাত্ৰীসকল আহি পেলাই লগে লগে দৌৰি কৰি আছে, তেওঁলোকে ক'ত খাব পৰা যায় সেই স্পটটো চাই আছে। এইটো আমাৰ ল'ৰা ছোৱালী। আমি এই প্লেচটো লৈছোঁ খোৱাৰ কাৰণে। আমাৰ যাৱতীয় বস্তুবিলাক ইয়াতে আছে। চাওক, এই স্পটটো ভালেই আছে। এই স্পটটো বহুত ভাল লাগিছে। চাওক, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত গোট খাইছে। চাওক, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি পাইছে। হা,